নমস্কাৰ বন্ধুসকল, আপোনালোকে চহৰ অঞ্চলত আপোনালোকে শাৰী শাৰী ষ্ট্ৰীট লাইট দেখিছে, কিন্তু গাঁও অঞ্চলত কিন্তু খুবেই কম দেখিবলৈ পোৱা যায় ষ্ট্ৰীট লাইট। মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলিৰ যি ভূতপাৰা গাঁৱত বৰ্তমান উপস্থিত আছোঁ। ইয়াতে এক ব্যতিক্ৰমী দৃশ্য মই আজি দেখুৱাবলৈ বিচাৰিম। এজন যুৱক যি আমেৰিকাত থাকে। আমেৰিকাৰ পৰা বছৰত এবাৰকৈ তেওঁ নিজৰ গৃহলৈ আহে। গৃহলৈ আহি তেখেতৰ থকা গাঁওখনৰ যি পৰিৱেশ দেখি দুখত বহু চিন্তা কৰি অৱশেষত এই গাঁও দুখনকৈ গাঁৱত বগীপুখুৰী আৰু ভূতপাৰা বৰ্তমান দুখন গাঁৱত তেখেতে সম্পূৰ্ণ কৰি তুলিছে। নিজৰ গাঁঠিৰ ধন খৰচ কৰি ৰাস্তাত ষ্ট্ৰীট লাইট লগাই আজি প্ৰায় দুখন গাঁৱত সম্পূৰ্ণ কৰিছে ষ্ট্ৰীট লাইট লগাই। মই পোনে পোনে সেই যুৱকজনৰ কাষলৈ যাবলৈ বিচাৰিম। তেখেত মোৰ লগত আজি উপস্থিত আছে। কি ক'ব? সাতসাগৰ 13 নদীৰ পাৰত থাকে, আমেৰিকাত থাকে, নিজৰ গৃহভূমি ঢেকীয়াজুলিৰ ভূতপাৰা আহিছে। কি অনুভৱ, কেনেকৈ এই পদক্ষেপ ল'লে, আপুনি কি ভাবি? মইতো অসম মাই হাৰ্ট লাইজ ইন আছাম। তো তাৰপিছত মইতো সদায় ছুটি পালে ইয়াতে আহোঁ। ইয়াতে আহি কিনে টাইম স্পেণ্ড কৰোঁ। ইয়াতে সিহঁতৰ লগত ভলীবল খেলোঁ আৰু চব এইবিলাক বস্তু। তো মই যেতিয়া আহোঁ মই চাওঁ যে ৰাতি সন্ধিয়া 6টা বাজিলে এন্ধাৰ, একো নাই আৰু পূৰা ছ'চাইটিটো ডেড হৈ যায়। ছেফটি নাই, ছিকিউৰিটি নাই। তাৰপিছত মানুহে বেলেগ দুৰ্নীতিমূলক কাম কৰি থাকে। তাৰপিছত এইটো বেছিক ফেচিলিটি হ'ব লাগে, লাইট নাই। তাৰপিছত মই গ'লোঁ লোকেল পঞ্চায়ত, তাতে গ'লোঁ, কথা পাতিলোঁ যে কি কৰিব পাৰি, কিবা চ'লাৰৰ কিবা হ'ব নেকি। মই এটা এনচাৰ পালোঁ, খেলি মেলি আৰু এনচাৰ আৰু কোনো ডাইৰেক্ট কংক্ৰিট একশ্যন নাই। এইটো হৈছিলে, চেংচন হৈ গৈছে, দি আহি আছে, আমি চেক দিছোঁ, ন' ETA, ন' এক্সপেক্টেড টাইম অফ এৰাইভেল, ঠিক আছে। তো তাৰপিছত মই ক'লোঁ ঠিক আছে, মই কি কৰিব পাৰোঁ এজ এ ৰেছপনচিবল চিটিজেন, মই কি কৰিব পাৰোঁ। মই যদি কওঁ যে আচ্ছা সিহঁতে কৰা নাই, এইটো কৰা নাই, সিহঁতে কৰিব লাগিছিলে, এইবিলাকতো আমি কথা সদায় শুনি থাকোঁ, এইটো কৰিব লাগিছিলে, এইটো হ'ব লাগিছিলে। তো মই কি কৰিব পাৰোঁ, হোৱাট কেন আই ডু। তো মই কৈছোঁ ঠিক আছে। মই ফাৰ্ষ্টত মোৰ ল'ৰাবিলাকৰ লগত ডিছকাছ কৰিলোঁ। মই চ'লাৰ ভেণ্ডাৰৰ লগত ইণ্ডিয়াত চব কণ্টেক্ট কৰি কিনে ফাৰ্ষ্ট চ'লাৰ লাইট এটা লগালোঁ আমাৰ সেইফালে। লগাই কিনে চালোঁ কেনেকৈ ৰেছপন্সটো। আকৌ আৰু এটা চ'লাৰ লাইট লগালোঁ দুৰ্গা মন্দিৰৰ ওচৰত, চালোঁ। তাৰপিছত আমি ক'লোঁ যে আজি চ'লাৰ লাইটটো চেঞ্চৰ বেছড হয়। চেঞ্চৰ বেছডৰ কাৰণে মানুহ আহিলেই পোহৰটো বাঢ়ে, কিন্তু আমাৰ এনেকৈ এটা লাগে যিটো পোহৰটো সদায় থাকে। তো মই ক'লোঁ ঠিক আছে, তেনেহ'লে তো AC কাৰেণ্টত যাব লাগিব। চ'লাৰটো DC কাৰেণ্ট হয়। তো AC কাৰেণ্টৰ কাৰণে আমি ইলেক্ট্ৰিচিটি বৰ্ডৰ গৈ কিনে এপ্ৰ'চ কৰিম ভাবিছোঁ, বাট এইটো লেংদি প্ৰচিডিউৰ হৈ যাব। ইলেক্ট্ৰিচিটি বৰ্ডে আকৌ আহি কিনে এটা ছিংগল ছুইচ কানেকশ্যন দিব, তাৰ পৰা চব জ্বলিব। আৰু আপুনি জানে আমাৰ ইয়াতে গভৰ্ণমেণ্টৰ কামবিলাক কেনেকৈ হয়, গভৰ্ণমেণ্টৰ কামবিলাক চব গৈ থাকে এণ্ডলেছ প্ৰচেছ, ঠিক আছে। তাৰপিছত মই ক'লোঁ ঠিক আছে। মই কেইবাজন মানুহক ক'লোঁ। ফাৰ্ষ্টত আমাৰ আংকেল এজন আছে ক্লাবৰ অপজিটত। মই ক'লোঁ আংকেলক ৰিকুৱেষ্ট কৰিলোঁ, আপুনি এটা ঘৰৰ পৰা কানেকশ্যন দিয়ক। মই এনেকৈ ডাঙৰ এটা 40 ৱাটৰ বাল্ব লগালোঁ, LED বাল্ব লগাই কিনে চালোঁ যে পুৰা ৰাস্তাটো চেঞ্জ হৈ গ'ল। আমি ৰাতি ভলীবল খেলিব যাওঁ, এতিয়া পুৰা ৰাস্তাটো ইমান বঢ়িয়া হৈ গ'ল। সেইটো মোক বিৰাট ইনস্পিৰেশ্যন দিলে। আমি বোলে কি দি লগাম, ফাৰ্ষ্টত মই ভাবিছোঁ লোহাৰ পাইপ দি কিনে লগাম, আইৰণ ৰড দি কিনে, যিটো আমি চ'লাৰ লাইট আহিছোঁ। মই কৈছোঁ ঠিক আছে, আগতে ফাৰ্ষ্টতে বাঁহত দি কিনে লগাওঁ, চাওঁ বাঁহৰটো আৰু কি বস্তুটো, বাঁহৰটো বহুত ওখ যাব পাৰে, ঠিক আছে। আমি গৈ কিনে আগতে ফাৰ্ষ্ট এইটো ইটছ লাইক এ টেষ্ট বেড। আমি আগতে টেষ্টিং কৰি লওঁ এবছৰ, কেনেকৈ কি হয়, কেনেকৈ কি ৰিজাল্ট পাওঁ, কেনেকুৱা ছাপৰ্ট পাওঁ জনসাধাৰণৰ পৰা, ঠিক আছে। তাৰপিছত মই লগাৰ পিছত বহুত ইনস্পিৰেশ্যন পালোঁ। তো মোৰ যিটো আমালোকৰ ঘৰৰ যিটো পূৰা এৰিয়াটো কভাৰ কৰি কিনে দুৰ্গা মন্দিৰৰ ওচৰত পূৰা লাইট লগাই দিলোঁ এটাৰ পৰা এটা পিছত। তাৰপিছত মই চালোঁ যে আৰে বাপৰে, ইটছ লাইক ইটছ এ চেঞ্জ এনভাইৰমেণ্ট, কমপ্লিটলি চেঞ্জ এনভাইৰমেণ্ট, কমপ্লিটলি 180 ডিগ্ৰী চেঞ্জ। চবেই ক'লে বাহ এইটো ধুনীয়া হৈছে। তো মানুহে কোঅপাৰেট কৰা ষ্টাৰ্ট কৰিলে। তো মই আৰু মোৰ ইয়াৰ লগৰ ল'ৰাবিলাক আছে, গৈ কিনে বেলেগ মানুহক এপ্ৰ'চ কৰিলোঁ, সিহঁতেও কোঅপাৰেট কৰিলে, ক'লে যে ঠিক আছে মোৰ ঘৰৰ পৰা কানেকশ্যন দি দিয়া। মই ক'লোঁ এতিয়া কেইখন কিমানখন গাঁৱত ইতিমধ্যে তেনেকুৱা লাইট লগোৱা হৈছে? এইটো ধৰক এনেকৈ 2টা গাঁও হ'ব, 2টা গাঁও সম্পূৰ্ণ হৈছে নে? মই অলমষ্ট আৰু ডেইলি ৰিকুৱেষ্ট আহি আছে। আৰু টাৰ্গেট কিমান আছে ধৰক? আৰু মইতো পূৰাই লগাব বিচাৰোঁ, 20 আৰু 30টা 50টা যি লাগে মই দিব বিচাৰোঁ একদম।
হৈ যাওক মানে মইতো হয় সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব, কাৰণ তেখেতে যি উদ্যমেৰে তেখেতে আহিছে, আহি দুখন গাঁৱত ইতিমধ্যে অলমষ্ট যি ষ্ট্ৰীট লাইট লগোৱা হৈ গৈছে, ৰাস্তাই ৰাস্তাই। আচলতে আমি এটা দিনত আছোঁ, নিশাৰ পৰিৱেশ মই দেখুৱাম পাছত, নিশাৰ পৰিৱেশো আপোনালোকে দেখা পাব, কাৰণ গোটেই চহৰ অঞ্চলসমূহ পোহৰে আৱৰি থাকে, কিন্তু গ্ৰামাঞ্চলসমূহ সদায় এন্ধাৰত থাকে নিশা হ'লে। কিন্তু আজি ইয়াতে গাঁৱত আপুনি পোহৰ দেখা পাব, নিশাও পোহৰ দেখা পাব, ৰাস্তা ধুনীয়াকৈ ফটফটীয়া পোহৰ দেখা পাব। মই এটা ডেমো দেখুৱাব বিচাৰিম, উদাহৰণ দেখুৱাব বিচাৰিম। ইয়াতে যি ষ্ট্ৰীট লাইট ইয়াতে ব্যৱহাৰ কৰিছে, ইয়াতে বাঁহৰ খুঁটা লগতে বিভিন্ন ধৰণে ইয়াতে ষ্ট্ৰীট লাইটসমূহ লগোৱা হৈছে। এটা বাঁহৰ খুঁটা মই দেখুৱাইছোঁ, এনেকৈ ধৰণে এইটো বাঁহৰ খুঁটা, এই বাঁহৰ খুঁটাৰ ওপৰত এয়া আপোনালোকে দেখা পাইছে, এয়া লাইট দেখা পাইছে, আপোনালোকে এয়া লাইট দেখা পাইছে ওপৰত, এয়া লাইট দেখা পাইছে। এয়া এনেকৈ সম্পূৰ্ণ দুখন গাঁৱত ইতিমধ্যে লাইট সম্পূৰ্ণ কৰি তোলা হৈছে, সম্পূৰ্ণ লাইট ইতিমধ্যে লগোৱা হৈছে। দেখুৱাইছোঁ, ইতিমধ্যে জ্বলা নাই লাইট, সন্ধিয়া হ'লে কিছু সময় পাছত ইয়াতে লাইটসমূহ জ্বলি উঠিব, আৰু তেতিয়া আপোনালোকেও দেখা পাব লাইটসমূহ। লগতে আৰু এটা কথা মই জানিব বিচাৰিম যে তেখেতে যে সামাজিক কামৰ উপৰিও, সামাজিক যিসমূহ এতিয়া কাম কৰিছে তাৰ উপৰিও তেখেতে নিজে এজন শিল্পী, নিজে গীত গায়। তেখেতে ঘৰৰ পৰিৱেশো মই দেখুৱাম, ঘৰটো সুন্দৰকৈ ষ্টুডিঅ' আৰ্হিত তেখেতে সজাই পৰাই লৈছে। আমেৰিকাত চাকৰি কৰি জীৱন নিৰ্বাহ কৰা এইজন অমিতাভ দে নামৰ যুৱকে নিজৰ যি ঢেকীয়াজুলিৰ বাসগৃহত এনেদৰেই ষ্টুডিঅ' আৰ্হিত সুন্দৰকৈ সজাই পৰাই তুলিছে। ইয়াতে তেখেতে গীত গায়, লগতে বাদ্যযন্ত্ৰ বজায়। কি ক'ব, এটা গীত যদি আপুনি যদি গীত গায় বুলি শুনিছে, এটা গীত শুনিবলৈ নাই, গীত গোৱাৰ আগতে মই আৰু এটা বস্তু ক'ব বিচাৰোঁ যে মই এইটো অপশ্যনো দিছিলোঁ, যোনে দুখীয়া মানুহ আছে, ঘৰৰ মানে 40 টকা লাইটৰ বিলটো দিব পৰা নাই, মই কৈছোঁ ঠিক আছে, এইটোও মই দি দিম বছৰে। খুব সুন্দৰ এইটো হয়, মানে ৰাস্তাত লাইট হ'ব লাগে, পোহৰ হ'ব লাগে, পোহৰটো হ'ব লাগে, পোহৰ আঁতৰি হ'ব লাগে, আন্ধাৰ আঁতৰিব লাগে, নহয় জানো? লাইট ব্ৰিংছ লাইফ, পোহৰ হ'ব লাগে, লাইট ব্ৰিংছ লাইফ। এতিয়া এটা গীত শুনিবলৈ বিচাৰিম আপোনাৰ চইচৰ, আপুনি যি গায়। ठीक है। ये ज़मीं गा रही है, आसमां गा रहा है, साथ मेरे ये सारा जहां गा रहा है। ये ज़मीं गा रही है, आसमां गा रहा है, साथ मेरे ये सारा जहां गा रहा है। খুব সুন্দৰ লাগিল গীতটি শুনি। এনেকৈয়ে আচলতে সকলো ওলাই আহিব লাগে, নিজৰ গাঁওখন পোহৰ কৰিব লাগে, বিভিন্ন সামাজিক কামত আগবাঢ়ি আহিব লাগে। এখেতে যেনেকৈ 7 সাগৰ 13 নদীত থাকি নিজৰ যিখন জন্মভূমিৰ কাৰণে আহি তেখেতে যিখিনি কাম কৰিছে, দুখন গাঁও ইতিমধ্যে পোহৰাই তুলিছে, আৰু নিজৰ গাঁঠিৰ ধন খৰচ কৰি আচলতে পোহৰাই তুলিছে। তাৰ পাছতে তেখেতৰ আৰু বহুত কাম কৰাৰ হেঁপাহ আছে, উদ্যম আছে, আৰু 20-30খন গাঁও পোহৰাই তুলিম বুলি তেখেতে কৈছে। আৰু এনেকৈ আচলতে সকলো আগবাঢ়ি আহিব লাগে। লাইট বৰ্তমান জ্বলি উঠিছে, মই দেখাইছোঁ। ইয়াতে দূৰত অলপ দেখাবলৈ অসুবিধা হৈছে যদিও জ্বলি উঠিছে এতিয়া লাইট। এনেকৈ কিছু সময় পাছত সমগ্ৰ গাঁও এনেকৈ পোহৰ হৈ উঠিব, পোহৰ দেখা পাব। আৰু এনেকৈ আচলতে কাম কৰি যাব লাগে আমাৰ যিসকল যুৱচাম এনেকৈ আগবাঢ়ি আহিব লাগে, নিজৰ গাঁওখনৰ কাৰণে, নিজৰ সমাজখনৰ কাৰণে কাম কৰিব লাগে। আৰু এটা বস্তু কওক। আৰু এটা বস্তু ক'ব বিচাৰোঁ যে আমাৰ ইয়াতে মই ইয়াৰ পৰা কাম কৰোঁ, মই যেনেকৈ মোৰ অফিচ আমেৰিকাত আছে, তো বেছিক মোবাইল ছিগনেল নাপাওঁ আমি। আপুনি জানে এইটো প্ৰব্লেম। বেছিক মোবাইল ছিগনেল, এইটো ভোডাফোন হওক, জিঅ' হওক, এয়াৰটেল হওক, বেছিক মোবাইল ছিগনেলছবিলাক নাহে, ইণ্টাৰনেটটো নাহে। তাৰপিছত মই ক'লোঁ যে ইয়াতে ফাইবাৰ অপটিক ইণ্টাৰনেট বা ব্ৰডবেণ্ড ইণ্টাৰনেট কেনেকৈ আনিব পাৰোঁ। তো মই বহুত মাথা মাৰিলোঁ, জিঅ' ফাইবাৰৰ কণ্টেক্ট কৰিলোঁ, বম্বেত সিহঁতক কণ্টেক্ট কৰিলোঁ, সিহঁতে নিদিয়ে, ইয়াতে আমাৰ গাঁও অঞ্চলত নিদিয়ে, সিহঁতে এভৰিথিং অল গ'জ টু চিটি।
তাৰপিছত মই ইয়াতে কণ্টেক্ট কৰি কিনে এয়াৰটেলক কণ্টেক্ট কৰিলোঁ। তো এয়াৰটেলে ভোটপাৰালৈকে আছিলে, ঢেকীয়াজুলিলৈকে আছিলে। ঢেকীয়াজুলিৰ পৰা ফাইবাৰ অপটিক কেবল আপুনি চাই আছে, এই ফাইবাৰ অপটিক কেবল গৈ আছে এইফালে। এইটো ফাইবাৰ অপটিক কেবল হয়। তো ফাইবাৰ অপটিক কেবল দি কিনে আমাৰ এতিয়া পুৰা গাঁৱটো ফাইবাৰ অপটিক 100 Mbps আনলিমিটেড ৱাইফাই ইণ্টাৰনেট। ঠিক আছে। চ' এইটো আই থিংক দিছ ইজ এ ভেৰি ৰিমাৰ্কেবল থিং, বিকজ আপুনি যেনেকৈ ইণ্টাৰনেট স্পীড পায়, এইটো আপুনি ভাল জেগাত মানে খাৰুপিটাৰ নিচিনা জেগাত ফাইবাৰ অপটিক ইণ্টাৰনেট নাই আপুনি পাৰে। তাৰপিছত এইটোৰ বাহিৰত আমি ভলীবলৰ এটা বনাইছোঁ, US নিচিনা এটা বিচ ভলীবল কোৰ্ট। আৰু আপুনি ৰাতি আহিব চাব, সৰু ভলীবল কোৰ্টটোত আমি 10টা লাইট আছে 50 ৱাটছৰ, আৰু পূৰা গোটেই গাঁৱটো খেলিব আহে। আৰু লকডাউনততো পূৰা মানুহে বহি চব 3টা 4টা টিম একেলগতে হৈ যায়। আমি কম্পিটিশ্যনো পাতিছোঁ। তো আই থিংক উই আৰ মেকিং প্ৰগ্ৰেছ। আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ দৰকাৰ আছে। নিশ্চয় খুব ভাল লাগিল, খুব লগ পাই পেলাই খুব ভাল লাগিল। বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।